বাপে মোৰ এইটো ৰুমত সোমাব নোৱাৰিও ইমান নাক বজা বজা হৈছে এই ছোৱালীজনী। লাজুকে উঠিছনে? ইমান দেৰিলৈকে মানুহ শুৱে নি? বেলি আহি মূৰৰ ওপৰ পালেহি। চিঞৰি মৰি গ'লেও মুঠতে এখন টোপনি বা হাৰ নাপায় অ ভগৱান। ছোৱালী উঠিছনে? মূৰে কপালে হাত দি হৈছে অ। তাই বাৰু এনে কি দুখ হৈছে ইমান মূৰে কপালে হাত দি শুবলৈ? এই বাজনী যে ৰাতিপুৱা শুবলৈ শান্তি নাই, গধূলিও শুবলৈ শান্তি নাই, অকল চিঞৰি থাকিব। ছোৱালী এতিয়া ঘৰ বুলিহে এতিয়া বেলি পালেকে এনেকে শুই থাকিবলৈ পাইছা? আৰু কাইলৈ পৰহিলে বিয়া হৈ যাবি, লোকৰ ঘৰততো এনেকে ইমান বেলি পালেকে শুৱাব নি? নিজে কৰিব লাগিব, খাব লাগিব, ঘৰ চোতাল সোনকালে উঠি ভাত পানী বনাই খুৱাব লাগিব চবকে। এতিয়া যদি অভ্যাস নকৰ কেনেকে সেই লোকৰ ঘৰ এখনত প্ৰথমে গৈ পেলাই সেই কাম কৰি খাবিগে? উঠছে নাই? উঠ এঠাই আনিবা কতিয়া। আৰু বা মই উঠি গৈছো নহয়, তই যাচোন বা, তোৰ পাছে পাছে গৈ আছো মই। তই মোৰ পকৰ পাছত যাব নালাগে, বৈ লগতে বৈ। মই জানো নহয় মানুহজনী যোৱাৰ পিছত আকৌ গোট মাৰি আকৌ শুই থাকিবলৈ। ইমান দীঘল ৰাতিটো শুইও তহঁতৰ টোপনি পূৰ নহয় কেনেকে বাৰু ইমানকে শুব পাৰ তহঁতি? আমাৰচোন টোপনিয়ে নাহে ৰাতিপুৱা মাত্ৰ। বা তহঁতৰ বয়স হৈছে, আমাৰ এতিয়া ইমান বয়স হোৱা নাই নহয়। এতিয়া আমাৰ হোৱা বয়স জাননে নাই? তহঁতৰ এতিয়া বয়স হৈ আহিছে, টোপনি কমিবতো আকৌ। তহঁতৰ নিজেও টোপনি নাহে, আনকো হোৱা দেখিব নোৱাৰ ন? ইমান দেৰিলৈকে মানুহ শুৱে নি? ৰাতিপুৱা সোনকালে উঠি অকণমান এক্সাৰচাইজ কৰিব লাগে, দেখা নাই? দেহাটো গোটেইটো সেই ভীমৰ গদাহেন হৈছে। হ'বচোন হ'ব, ৰাতিপুৱা আকৌ তই কথা শুনাব নালাগে, এক্সাৰচাইজ মই কৰি থাকোঁ নহয়। হ'ব, এদিন নকৰিলে একো নহয়। ছোৱালী যাচোন তই আজি ভাতকেইটা বনাগে, মই অকণমান এফালে যাবলগীয়া আছে। মই সেই তাৰপৰা আহোঁগৈ, আকৌ দেৰি হ'বগৈ নহ'লে ভাত পানী বনাই থাকিলে। ভাত পানী বনোৱা বুলি ক'লে মই বৰ টান পাওঁ। টান পালে হ'ব নি? কাইলৈ পৰহিলে বিয়া হৈ যাবি কি? তাত কোনে ভাত বনাই খুৱাব? নিজে বনাই খুৱাব লাগিব। হ'ব বনাওঁগৈ ৰ, তই যা কলি যা। ভালকৈ বনাবি আকৌ, আধা সিজা ভাত নবনাবি আকৌ। হ'ব দে মই কেনেকৈ বনাম আৰু, তই যাচোন যা। যাওঁ তেতিয়াহ'লে মই, তই ভাত বনাবি। যাওঁ এতিয়া আকৌ ভাত বনাওঁগৈ। টোপনিয়ে পূৰ নহ'ল মোৰ। ঘৰখন কাহ পৰি দিন যোৱা হৈ আছে যে, ছোৱালীখন ক'লৈ গ'ল নো? মাহী আজি অকণমান সোনকালে উঠিলে দেখোন। মাহী চাগে সেই দৰাই চাবলৈ আহিব বুলি কোৱাৰ কাৰণে টোপনিয়ে নহা হৈছে, নহ'লে ইমান সোনকালে নুঠে নহয়, নাক বজাই বজাই শুয়ে থাকেচোন। কি কৈছ? মাহী বিয়াখনলৈ মনত পেলাই আছে, তাকে উৰুলি দিবলৈ শিকিম বুলি ভাবিছিলোঁ, বিয়াত দিবলৈ। দেচোন দে, মই শুনিম, মই কম নহয় হৈছে নাই। ভালকে অকণমান হৈছে আৰু। তেতিয়াহ'লে গান এটাকে শিকোঁ আকৌ গাবলৈ। এইবাৰ মাহীৰ বিয়া হ'ব সকলোৱে জানিব, বেৰি বেৰি সকলোৱে সুধিব, দৰা হ'ব কোন মইনা, দৰা হ'ব কোন? এফালে চুকৰে দৰা আমাৰ বুকুৰে আপোন, মইনা বুকুৰে আপোন। মজা, বিয়াত গান গাবলৈ ৰেডি। খুচু ক'ত গ'ল নাই দেখা যে? খুচু মাৰ লগত গ'ল নেকি? মা ক'ৰবালৈ যাম বুলি কৈ থকা শুনিছিলোঁ। পাকঘৰত কোন আছে তেতিয়াহ'লে? খদং মদং কৰি আছে যে? জানো তেতিয়াহ'লে এনাই সোমাব পাৰে। ভাতকেইটা বনাবলৈ ক'লে হয়, এতিয়া কিহেদি বনাম বাৰু? পাকঘৰত মানে মাহীহে আছে, মই আকৌ কোন সোমালে বুলি ভাবিছোঁ। ভাত হ'ল নাই দিয়া? মই ভাত বনাবলৈ আৰম্ভ কৰিছোঁহে, ভাত বিচাৰিলিয়ে নে? কিহেদি বনাম মোৰে পোৱা নাই মই। বহুত ভোক লাগিছে, কিবা এটা বনোৱা পটাপট। মোক যে তহঁতি অৰ্ডাৰ দি আছ, ইমানকেইজনী ভাগিন থাকে, মাহীয়েকক বহাই বহাই খুৱাব লাগে, উল্টাই মোক কাম কৰিবলৈ অৰ্ডাৰ দি আছ ন? মাহী তুমি নাথাকোঁতে আমাক মায়ে কিমান কামত লগাই বুলি ভাবিছা? একদম এচাৰি ল'লেও কামত লগাই। এতিয়া তুমি আহিছা কোৱা আৰু দুদিনমান, এতিয়া দেখোন আকৌ বিয়া পাতি গুচিয়ে যাবাগে। কথা হ'লে পাৰি নহ'লে দিব জানা ন? তুমি বনোৱা দেই, ভাত হ'লে সোনকালে মাতি দিবা। এইখনৰ পৰা শান্তি নাই আৰু, এতিয়া ভাতনো কিহে বনাওঁ বাৰু? বন্ধু বান্ধৱীসকল কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু আমাৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগিছে কমেণ্টত জনাব। যদিহে ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।